কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল স্বাগতম জনাইছোঁ মোৰ চেনেল ডিম্পি টেকা অফিচিয়েল আজি মই কোনো ধৰণৰ ব্লগিং বা কোনো ধৰণৰ ট্ৰেভেল টাইপ ভিডিঅ' লৈ অনা নাই আজি মই এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ষ্টেমিঅ'ৰ পৰা মোৰ এটা প্ৰডাক্ট আহিছিলে মোৰ এয়া বক্সটো পঠাইছিলে মোক ইয়াতে ভিতৰত কি আছে মই আজি আপোনালোকক দেখুৱাম আৰু কেনেদৰে ইউজ কৰিব লাগে সকলোবোৰ দেখুৱাই থাকিম বস্তুটোনো কি আছে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভাবিছোঁ অলপমান ওলাইও যাম শ্বপিং কৰিব আছে গতিকে সকলোবোৰ একেলগে আপোনালোকক দেখুৱাই থাকিম গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ কোনো স্কিপ নকৰাকৈ চাই থাকিব মই এতিয়া এইটো আনবক্সিং কৰোঁ চাওঁ ভিতৰত কি আছে এইটো হৈছে বাদাম হেয়াৰ অইল আমলা বিংৰাজৰ হয় এইটো গতিকে এইটো এটা দিছে এইটো দিছে আমলা বিংৰাজ বাদাম এইটো শ্যাম্পু হয় শ্যাম্পু আৰু এইটো হৈছে অইল এইটো অইল আৰু এইটো শ্যাম্পু গতিকে এইটো প্ৰথমতে অইলটো ইউজ কৰিব লাগে তাৰ পাছত শ্যাম্পু ইউজ কৰিব লাগে গতিকে মই ইউজ কৰি আপোনালোকক দেখুৱাম কেনেকুৱা হয় মোৰ হেয়াৰ গতিকে চাব লগ পাই আছোঁ এই হেয়াৰ অইলটো ইউজ কৰাৰ আগতে আপোনালোকে নিজৰ স্কিনত আগতে টেষ্ট কৰি চাব যদি আপোনালোকৰ এলাৰ্জি যদি প্ৰব্লেম পায় তেতিয়াহ'লে এই তেলটো ইউজ নকৰিব এই হেয়াৰ অইলটো আপোনালোকে গোটেই ৰাতিটো লগাই থৈ দিব ধুনীয়াকৈ মাছাজ কৰি তাৰ পাছদিনা আপোনালোকে শ্বেম্পুটো ইউজ কৰি মূৰটো ধুই দিব মই মূৰটো ধুই দিলোঁ এয়া মোৰ হেয়াৰটো চাওক এতিয়া বহুত ধুনীয়া আৰু সফ্ট হৈছে আৰু মই আপোনালোকৰ আগতেই কৈছোঁ যে যদি এই প্ৰডাক্টকেইটা আপোনালোকে ইউজ কৰে তেতিয়াহ'লে স্কিনত বা কাণৰ কাষত আপোনালোকে প্ৰথমতে অলপ সময় লগাই থৈ দিব যদি এলাৰ্জি টাইপ বা কিবা খুজুৱতি টাইপ হয় তেতিয়াহ'লে আপোনালোকে এতিয়া হেয়াৰত নলগাব মই প্ৰথমতে ইউজ কৰি চাইছোঁ যে এইটো কিবা এটা প্ৰব্লেম হৈছে নেকি কিন্তু মোৰ একো প্ৰব্লেম হোৱা নাই সেইকাৰণে মই আজি হেয়াৰত লগালোঁ আৰু এতিয়া মোৰ হেয়াৰটো বহুতেই সফ্ট হৈ গৈছে আৰু প্ৰডাক্টটো বিৰাটেই ভাল আপোনালোকে যদি কিনিব বিচাৰে এই প্ৰডাক্টটো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এতিয়া অলপ ওলাই যাম আৰু আপোনালোকক থুলমূলকৈ অলপ ভিডিঅ'টো দেখাম তেতিয়াহ'লে আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আকৌ লগ পাম আপোনালোকক বহুদিন শ্বপিং কৰা নাই ভাবিলোঁ আজি শ্বপিং কৰোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰি যাওঁ আৰু চাওক আপোনালোকে শ্বপিং মলটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে গতিকে ভিডিঅ'টো চাই থাকিবচোন কি পাৰোঁ কি নোৱাৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাম